Good morning everyone. Welcome to my new video. আজি মই ৰাতিপুৱা উঠিছো কাৰণ বাহিৰত যাব লগা আছে, বজাৰ কৰিব যাব লগা আছে। সো এতিয়া মই বেছি কথা নাপাতো। বাহিৰত গৈ যদি ব্লগ কৰিব পাৰো তেতিয়াহলে মই কৰিম আৰু যদি নোৱাৰো আহি পেলাই লগ পাম আপোনালোকক। ব্ৰেকফাষ্ট কৰিম, গা ধুব লগা আছে, এইখিনি কৰি মই বজাৰ যাম। সো এতিয়া মই বেছি কথা নাপাতো। গাপা ধুই আহিলো, গাপা ধুই ৰেডি হলো। এতিয়া ভাত অলপ আছে, এইখিনি ফ্ৰাই কৰি লওঁ, সেইখিনি খাই পেলাই জলদি যাওঁ কাৰণ দোকান পোহাৰবিলাক বন্ধ কৰিলে দিগদাৰ হৈ যাব। সেইকাৰণে খাই লওঁ। বেছি মানুহ বজাৰত আজি বাপৰে, মানে এনেই ওলাই যাব নোৱাৰি ইমান মানুহ। তো এতিয়া বহুত গৰম লাগিছে, ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ লোৱাৰ পিছত এতিয়া গধূলি 6টা বাজিছে। মই 5টা মানত চাইকেল চলাই আহিলোঁ। চাইকেল চলাই আহি ইমান ঘামি দিলে, মই মানে গা নুধুই থাকিব নোৱাৰিলোঁ। গা ধুই আহিলোঁ। এতিয়া মই চাহ বনাব লাগিব। চাহ বনাওঁতে মোক ঘামিব। দিনটোত মানে কিমানবাৰ গা ধোৱা হয় ঠিক নাই, গা ধুই থাকিব লাগে, ঘামিয়ে থাকে, মানে ইমান গৰম দিছে। চ' এতিয়া মই চাহ বনাওঁ। চাহৰ লগত কি বনাওঁ সেইটো দেখাই আছোঁ, চাই থাকক। এতিয়া মানে এইকেইদিন ইমান গৰম দিছে, মানে গৰমত নৰ্মেল মানুহটোৱে থাকিব নোৱাৰে। আৰু মূৰত তেল ঘঁহিলে আছে একেবাৰে আৰু বেছি গৰম লাগে। মই মানে তেল ঘঁহিব পৰা নাই, আৰু এতিয়া চুলিখিনিও বেয়া হৈ গৈছে। তেল নুঘঁহিলেও নহয়, ঘঁহিবও পৰা নাই। কিন্তু সেইকাৰণে মই আজি ভাবিলোঁ তেল নুঘঁহি মই এইটো এল'ভেৰা জেল এইটো ঘঁহিও, খাদী অৰ্গেনিক এল'ভেৰা জেল এইটো ঘঁহিলে ডেণ্ড্ৰফ আপোনাৰ কমিব, চুলিখিনিৰ গ্ৰ'থ ভাল হ'ব আৰু মূৰটো ঠাণ্ডা ঠাণ্ডা লাগে। সেইকাৰণে এইটো ট্ৰাই কৰি চাব পাৰে। মই গৰম দিনকেইটাত প্ৰায় এইটো ঘঁহোঁ, প্ৰায়। আৰু ঠাণ্ডা দিন আহিলে তেল বা কিবা কিবি সেনেকৈ ঘঁহোঁ আৰু, কাৰণ চুলিখিনিতো আমি ভালকৈ ৰাখিবই লাগিব। গৰমেই হওক ঠাণ্ডাই হওক, চুলিকে ভালকৈ নাৰাখিলে আমাৰ ছোৱালীৰ সৌন্দৰ্য চুলিত আছে, গম পায়নে নাই? এইটোৱে তো ট্ৰাই কৰি চাব পাৰে। মই এতিয়া এইটো ঘঁহোঁ। ঘঁহি ল'লোঁ, এতিয়াহে ভাল লাগিছে সঁচাকৈ, মোৰটো ঠাণ্ডা ঠাণ্ডা লাগিছে। চ' গাইজ, আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিব লাগিব। বৰ এটা দীঘল নকৰোঁ, বেছি দীঘল কৰিলে বৰ হৈ যোৱা যায়, মই গম পাওঁ। আৰু তেনেকৈ এইকেইদিনটো দেখাব লগা একো নাইও, তো সেইটো কাৰণে শ্বৰ্টে কৰি আছোঁ। যদি মই বাহিৰত ওলাই যাওঁ তেতিয়া অলপ ভালকৈ দেখাব পাৰিম। ব্লগ একদম মানে প্ৰপাৰ ব্লগ মানে দিয়ে, একদম ৰাতিপুৱাৰ পৰা গধূলিলৈ, মানে ৰাতিলৈ আৰু। চ' গাইজ, এতিয়া মই অলপমান কিবা কৰোঁ। আজিৰ ব্লগটো গাইজ এইখিনিতে শেষ কৰি দিওঁ। মোক মানে ইমান বেছি ঘামি আছে দেখিছেনে, ইমান গৰম লাগি থাকে মোৰ, ইমান ঘামি থাকে, মানে বহুতে প্ৰব্লেম। এনিৱেজ গাইজ, আজিৰ ব্লগটো এইখিনিতে শেষ কৰি দিওঁ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভাল লাগিলে। বাকী